ভগৱান কিবা এটা চাকৰিটো হ'লে ভাল আছিল আপাটো চাকৰিৰ নামত বহুত কষ্ট কৰি আছে কিবা এটা ভগৱানে জানিছানে তেওঁৰ নামত মই সদায় প্ৰাৰ্থনা কৰোঁ এটাই ল'ৰা বা পেটটো এটা পৰো ঘৰত ভগৱান তুমি অলপ জানি চাবা তাৰ ভাৱে বহুত কষ্ট কৰিছে সি They'll try to kick you while you're down. They wanna rise up while you drown. They wanna fill your head with doubt. They're silently scared that you'll figure it out. I'll make it look like I'm losing. Won't bother hiding my bruises. And when they finally think you're wounded, then it's your chance to be ruthless. এই পাঞ্জল দুনিয়া চলি গিলে দেখোন আৰ্মি পুলিচত ইণ্টাৰভিউ মাৰি আছে আমাৰ কি এনেকৈ থাকিলে কি সদায় বাদ দিয়ে চাকৰি কৰিবি চাকৰি কৰি কি ঘণ্টাডাল কৰিবি তোৰ কাৰণেতো চবেই বাদ দিব লাগে ৰ ফেচবুকটো একবাৰ উলিয়াই চাওচোন কি মহান ভোগ আছে ফেচবুকটোত মহান ভোগৰ কথা ক চব আপি গিলা কামাণ্ডোৰ তাত যাবা ধৰছি পুলিচৰ তাত যাবা ধৰছি আমি কি সদায় এনেকৈ থাকিবি নেকি তো তই জাগে ৰানিং কৰগে তোক যদি আপি লাগে এই তোক কথা কয় কি ঐ কি কৰিছে এই তন্দু আছৰাই নাই বহ দুই এটা কি কৰি আছা কিনো কৰবি কিবা কিবা কথা পাতি আছো ৰ আমি কি কথা মোকো কচোন অলপ কি কথা মানে আমাৰ বাপাই দেখোন তোৰ পুলিচত যাব ওলছি আপিগিলা পুলিচত তাতে বিয়া দেখছি না পুলিচ হ'ব ইচ্ছা যাবই দে দেখছি না আপিগিলা পুলিচত তাতে যা মোৰ ভাল হতো কোনেও নিবিচাৰে তন্দাইটো বন্ধুৰ নামত কলংক চাকৰি কৰি কি দিবি পৰাগ চাকৰি কৰিবা কি কৰিব কেমান বিজনেছ আছে কিবা আছে সেইগিলা কৰ তাৰ চাকৰিৰে মাথা শুনি গৈছি বিজনেছ কৰি চাকৰি কৰা কিতাপকৈ তই বেছি ধুনীয়া পাবি গম পা তন্দে ভাবছে নেকি মই কি আপি পতৰ কাৰণে চাকৰি কৰিম নেকি নাভাবি কি কৰিমে তই ক'ত আগত চাকৰি মাথা মাৰছিলি এতিয়া আপি যাক দেখা পা তই চাকৰিত ধান্দা লৈছে বাবা এইগিলা বাদ দি বিজনেছ কৰ বিজনেছ কৰিলেও ভাল পাবি পাবি সেন্দক জয়ন্তই দেখা নাই কেমন কষ্ট কৰি আছে তথাপি আকৌ ফল পোৱা নাই বিজনেছত লাগ ভাই তন্দে কথাটো হয় আমি তেতিয়াৰ পৰা এনাই বুজি আছো তোক সেইগিলাখান বাদ দিয়ে চিনেমাখন দিছোন মোক কি চিনেমা হয় নিজে ডাউনলোড কৰিছিলি চোৱা নাই মোক দে লোক মোক কৰিছিল মোক লোক চাও এইটো কোন আছে চাও আহিল আমাৰ গাঁৱৰ আইনষ্টাইনটো আহিল পৰকে দেখলি মোৰ মাথা গৰম উঠে দে তাক কিয় ইমান বেয়া পানো ৰ দেই সি আহি পাইছে হাল্লা নকৰবি বাপৰে তাৰ লেভেল চাকৰি নাপাওঁতে লেভেল চাচোন তাৰ ঐ চাকৰি পালিতো কথাই বেলেগ হ'ব তাৰ বাপৰে তাকেইতো তাৰ কি লেভেল দেখোন নাই চাকৰি নাপাওঁতে ই ইমান কষ্ট কৰি আছে তাৰ ঘৰখনৰ অৱস্থাটো তন্দে দেখা নাই নেকি দে এইগিলা বাদ দি চাকৰিৰ কথা বেলেগ কথা আছে ক মই নহ'লে ঘৰত যাম হয় দে পৰাগ এইগিলাখান কথাই কৈ থাকে এতিয়া বল আমাৰ ঘৰত বল তন্দক দুখো ভাল কথা ক'লি বেয়া পা নকওঁ দে যি পাই মাই মোক ভাতকেইটা দিছোন মোৰ অলপ কাম আছে
যাৰ অলপমান বয় গছি মই দি আছোঁ যা ভাত কেইটামান আজি সুধা ভাতে খাব লাগিব আজি ঘৰটো তাকো যোগাৰ নাই দেউতাৰেও পইচা পাতি দিয়া নাই মোৰো হাতত পইচা নাপাওঁ দে হ'ব দে সুধা ভাতে খাম দে মই তই জলদি আহ খালি মোৰ ভোক লাগছি মস্ত চাকৰিটোৰ নামত ইমান কষ্ট কৰি আছে চাকৰিটো কিবা এটা হ'লে ৰক্ষা পৰো তহঁতৰ কাম কৰা হৈছিলে নাই কিয় পালা মাৰি আছা তই কামগিলা সোনকালতে কৰ নহ'লে তোৰো হাজিৰা কাটি দিম সোনকালে কৰ নহ'লে দিগদাৰ আছে তহঁতৰ দেখছে না কি ডাঙৰ কথা হ'ল তাকেতো চাহৰ লগত বিস্কুট নাই কিবা নাই তাতেই ইমান টপটপে থাকে তাকেতো ডাঙৰ মানুহৰ কথা না আৰু এই আমাৰ কামত লাগি যায় আমি কি সদায় 4টা বজাত ভাত খাই ৰাখিব লাগিব নেকি তাকে 4টা বজাত দিব ভাত তাকো আলু পিটিকা এনতে কোনোবা কাম কৰে না উপায় নাই দে আৰু ভাই কি কৰিবি দে কামটো কৰ লেকচাৰ মাৰিবা নেকি দে এই পাগলাটোৰ লগত থাকিলে মোৰ জীৱনটোত একো নহ'ব এইবাৰ মই জয়ন্তৰ লগত ভালকৈ কথাটো আলোচনা কৰিব লাগিব কি বা চলিছে কিন্তু মই এহঁতৰ লগত লগ লাগি থাকোঁ না জয়ন্তই বা মোক কি বুলি ভাবে না গোন্ধ বুলি ভাবে নাই যি হয় দেখা যাব তাৰ লগত মই এটা কথাটো ভালকৈ আলোচনা কৰি চাবাই লাগিব জয়ন্ত ঘৰত আছা হিৰক নেকি বচোন কি আজি দেখোন নেটকা গৈ দেখা পালোঁ কিছুমান চলিৰ কাৰণে মোৰ জীৱনটো ধ্বংসৰ পথত যাই আছে সেইকাৰণে মই আজি তোৰ লগত ভালকৈ আলোচনা কৰিব আহিলোঁ তই মোক আজি অলপ ছাপোৰ্ট দিব লাগিব ছাপোৰ্ট লাগে তোক কিহৰ ছাপোৰ্ট লাগে তোক কি ছাপোৰ্ট লাগে মানে মই তোক সেইদিনা দলঙত দেখা পালোঁ তই দাউৰিব গৈছিলি কিন্তু মই এই জদামূৰ্খকেইটাৰ লগত থকাৰ কাৰণে তই পৰাগ আৰু প্ৰাঞ্জলৰ কথা কৈছে তোক অলপ ভাল বুলি ভাবিছিলোঁ মই তই সিহঁতিয়ে গৈছে সিহঁতেইতো মোক ধ্বংস কৰি দিছি সেইকাৰণে তোৰ ছাপোৰ্ট দিছিলি তোৰ ঘৰত আজি মই উপস্থিত কি বা ছাপোৰ্ট লাগে তোক ছাপোৰ্ট মানে তই মোক ভালকৈ ছাপোৰ্ট কৰিব লাগিব তই জানা আপত কি চলছি মোক এটা চাকৰিৰ বৰ দৰকাৰ হৈছে ভাই তই মোক ভালকৈ হেল্প এটা কৰি দি না তাৰ মানে তোকো চাকৰি লাগে ভাই কিয় চাকৰি নালাগে কচোন তইতো জানাহে মোৰ ঘৰখনৰ অৱস্থা দে হ'ব দিছোঁ বাৰু মই তোক যিমান পাৰোঁ ইমান হেল্প কৰিম কিন্তু এটা কথা কওঁ ভাই তই সিহঁতৰ লগত ইমান লগ নালাগিবি গম পাইছে এইটো ভাল চলি নহয় সিহঁত দে ভাই আৰু মই সিহঁতৰ লগ নহওঁ মোৰ কামত আজিৰ পৰাই মই লাগি যাম তই যি এটা চাকৰি লাগে বুলি ভাবছে তই নিজকে মোৰ বহুত ভাল লাগছি আমাৰ গাঁৱৰ বহুত ডেকা ল'ৰা এয়া নাই বেকাৰ ঘূৰি থাকে অলপ মাথা মাৰিব লাগে ক'ত কি চলছি দে আজিৰ পৰাই মই ভালকৈ লাগিম দে তই কিন্তু মোক যিমান পাৰা হেল্প কৰি যাবি দে ভাই হ'ব দে তোৰ লগত মই সদায় আছোঁ কিন্তু এটা কথা মনত ৰাখিবি সদায় ভাল পথত যাবি ভাল ফল পাবি যদি বেয়া পথত যা কিন্তু জীৱন কেতিয়াও একো কৰিব নোৱাৰিবি পিছে মই আহোঁ দে তই মোক যিমান পাৰা হেল্প কৰি যাবি ভাই দে মই যাওঁ দে চনটোক বুলি বেয়াও লাগে দিছোঁ বাৰু ময়ো কিমান এটা সহায় কৰিব পাৰোঁ চাওঁ পৰা এটা কথা লক্ষ্য কৰিছে না বহুত দিন হিৰক আমাৰ লগত লগ হোৱা নাই ক'বই নোৱাৰোঁ ক'ত বা যায় আজি দেখোন আমাক লগ নেদাই হ'লে তাকেতো পৰাগ তাতে বহুত দিন দেখা দেখি নহ'ল না সি কিবা বেলেগ লাইন ললাকে হ'ব পাৰে তই ঠিক কৈছা সি এনেকুৱা কৰি আমাক এৰি যাব নালাগিছিলে বাদ দি যোনে যি কৰা কৰি থাকক দে বাদ দি সেইগিলা বাদ দি এই নতুন চিনেমা আছে দি মুখখন লওঁ পৰাগ সিদিনাখনে বিয়াত এটা মস্ত মাল আছিলে কি কয় কি কবি মস্ত মাল সেইটো পতোৱা পাৰলি আমাৰ আৰু কথাই নাই তাকেইতো মস্ত ঠগোৱা আছিলে পিঠি মস্ত ধুনীয়া নেকি এতিয়া নম্বৰটো আনিব লাগিছিল সিহঁতৰ কাষত কাৰোবাৰ তাতে গুদ্ধা লাগব কিমান পাৰ্চেণ্ট গেছি চাৰি পেলাই আৰু 10% আছে যি নহওক সেই ছোৱালীটো মাথা মাৰিবহে লাগিব মাৰ মোৰ হিৰকৰ কথাটো অলপ সন্দেহ হৈছোঁ আমাক বহুত বেয়াকৈ ঠগোৱা দিয়ালে সেনেকৈ নকবি দেচোন সি কিজানি কিবা বেলেগ কামতে গেছি কিবা ভাল কামত ব্যস্ত থাকিব পাৰে তথাপি কিবা যদি কৈছে আমাক জনাই যাব লাগে আকৌ কিয় যায় সেইটোৱেতো সিটো আমাক জনাই থৈ যাব লাগে না আগতে যিগিলা কৰিছে সিটো আমাক গোটাই জনাইছে
এইবাৰ বাৰু কি হ'ল তাৰ বাদ দি যোনে যি কৰে কৰি থাকো মালটো পতাও যো কাষত কিজানি নম্বৰটো পামে যাও বল বল নম্বৰটো মাথা আৰু বল Hey kid, don't ever let them get inside your head. They'll tell you what to do in life instead of everything you know that you could get. Don't let them guide your life towards regret. I'll fight for what I love with every breath. My past is filled with things I won't forget. I use them all to push me to my best. So treat the worst of times just like a test. বাপৰে বহুত চেষ্টা কৰি কিবা এটা মালটোৰ নম্বৰ আনিলো দে ৰাতি মেছেজ কৰিব লাগিব আনছা না অলপ মাৰ পেলে মাৰ কিবা এটা সফল কৰিলো যি এবাৰ দিবি কিন্তু কি দু কৈছে নেকি দে বহ দেখছা আমি যিটো ভাবছিলো সেইটোৱেই হ'ল তাকেটোৱে ই তাৰ লগ হ'ল যাতে আমাক আৰু কিবাৰ পাত্তা নেদে আৰু হ'ব দে বাদ দি তথাপিও বেয়া লাগে নে সি আমাক এনেকৈ কিয় কৰিলে বাদ দি মাই ভগৱানে মুক্তি দাঙি চালা মই বহুত সুখ পাইছোঁ দেই সেইটো বৰ দে মই অলপমান চাহ বনাই লৈ হ'ল দে দিনত বেয়া লাগছে চাহ বনাই আনিছোঁ অলপ জয়ন্ত তই মোক ৰক্ষা কৰিলি দেই তই মোক এটা জীৱনত নতুন বাট এটা দেখুৱাই দিলি বহুত বহুত ধন্যবাদ দেই ভাই আজি বুজি পালি না ভাল কাম কৰিলে ভাল ফল পাই বুলি বুজি পালোঁ দেই জয়ন্ত তোৰ ৰাস্তাত যদি মই আজি নেগলো হয় আজি সেন্দৰ নিচিনা অৱস্থা হ'লে মোৰ আজি মই বহুত সুখী একমাত্ৰ তোৰ কাৰণে বাদ দি দিলা তেতিয়াহ'লে আমি চাকৰি জীৱনটো ভালকৈ শুদ্ধ পথত চলিব লাগে এইটোৱেই জানো আৰু আটাইটো কি বাবা ক'ত যা তন্দে হাওৰা অলপ আমি তন্দে কি সদায় এনেকৈ ঘূৰি থাকিবি নেকি কিবা কাম ধান্দাৰ মাথা মাৰ মই দেখা নাই ইমান কষ্ট কৰি চাকৰি এটা ল'লোঁ তন্দেও এটা চাকৰিৰ মাথা মাৰ আচলতে কি জানা না বন্ধুত দূৰৰ নিচিনা চলিৰ লগত ঘূৰিলি মোৰ জীৱনটো ৰহত তলে গেলৈ কিন্তু মই ভাল ফ্ৰেণ্ড এটা পাইছোঁ ই মোক সাহস দিছে জীৱনত ভাল পথত আগুৱাই দিছে মোক কি জানা নাই হিৰক এইগিলা কথা তই ভাল চলি কৈ লাভ আছে দুকো কৈ লাভ নাই কেন কয় এনেকৈ আমিও যুঁজিমতো একদিন হ'ব দে আমিও যুঁজিম তন্দৰ নিচিনা আমিও ছাকচেছ হৈ দেখাম তন্দে দুজে কথাটো বুজি পাইছা আজি মই খুবেই আনন্দিত চাওঁ ভাই তহঁতৰ নিচিনা এনেকুৱা বহুত চলি সলনি হৈছে কিন্তু একমাত্ৰ তহঁতে সলনি হ'ব পৰা নাই সলনি হৈ দেখিছোঁ তহঁতেও এবাৰ চাম ময়ো তন্দুৰৰ কথা আজি বুকুত সঁচাকৈ বিনছি এই প্ৰাঞ্জল এনে কোৱা কথাখিনি শুদ্ধই আজিৰ পৰা আমি দুকো চেঞ্জ কৰিম কালিৰ পৰা আমি দুয়ো মিছন আৰম্ভ কৰিম এতিয়া বুজি পালি না তন্দেও কালিৰ পৰা কষ্ট কৰি যা এসময়ত ভাল চাকৰি এটা ল'ব পাৰিবি হ'ব দে চেষ্টা কৰিম আমি কালি দুয়ো চেষ্টা কৰিম দে এতিয়া তন্দে যা আমাৰ দুয়ো অলপ কাম আছে লগ পাম যা পিছত They'll try to kick you while you're down. They wanna rise up while you drown. They wanna fill your head with doubt. They're silently scared that you'll figure it out.